সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা এনসাৰটো পাইছোঁ। তথাপিও মই ইয়াত সাপ্লিমেণ্টাৰী কৰিব বিচৰা নাই, ডাইৰেক্টলি কিছু কৈ যাব বিচাৰিছোঁ। ক'ব নালাগে, আপুনি কুৱেশ্যনটো পুট কৰক। আমি ইণ্ডো ভূটান বৰ্ডাৰ যিহেতু তামোলপুৰ, ইয়াত যিখিনি মন্ত্ৰী ডাঙৰীয়াই এনসাৰ দিছে, আমাৰ BADPৰ আণ্ডাৰত 5 years প্লেন হিচাপে কিছু ৰোড কানেক্টিভিটিৰ কাৰণে অলৰেডি ছাবমিট কৰা হৈছিল। এইবিলাক বৰ্তমানলৈকে কিছু ৰাস্তা হৈ উঠা নাই। তো ইয়াত আমি বিভিন্ন ৰাজ্যত গ'লে যিহেতু বৰ্ডাৰ এলেকাবিলাক বিউটিফিকেশ্যনৰ কাম কৰা দেখিছোঁ, কিন্তু তামোলপুৰ সমষ্টিৰ যিহেতু ভূটানত বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটক আহে, ইয়াৰ কাৰণে বৰ্ডাৰ এলেকাটো বিউটিফিকেশ্যনৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা তেনেকুৱা কিবা ব্যৱস্থা কৰা হৈছে নেকি, এইটো মই জানিব বিচাৰিছোঁ। ইয়াৰ লগতে ইয়াৰ এখন ইণ্টাৰনেশ্যনেল লেভেলৰ এটা বাছ ষ্টেণ্ড আমাৰ প্ৰয়োজন। গতিকে বাছ ষ্টেণ্ড বা তেনেকুৱা এটা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু দৰংগা পিকনিক স্পট বা বগামাটি পিকনিক স্পট, ইয়াত বিভিন্ন আজি তাৰিখত বাহিৰা ৰাজ্যৰ পৰা বহুত ইয়াত পৰ্যটক আহে। ইয়াত ড্ৰিংকিং ৱাটাৰ ফেচিলিটিখিনি যথেষ্ট নহয় দৰংগা পিকনিক স্পটত আৰু বগামাটিত। ইয়াৰ কাৰণে তেনেকুৱা ব্যৱস্থা মই মন্ত্ৰী ডাঙৰীয়াক লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অনাৰেবল মিনিষ্টাৰ তামোলপুৰ মহোদয়, সন্মানীয় সদস্য জলেন দৈমাৰী ডাঙৰীয়াক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ। আচলতে প্ৰশ্নটো তামোলপুৰ কেন্দ্ৰিক। আমাৰ ৰাজ্যখনক কেইখনমান ৰাষ্ট্ৰই আৰু কেইখনমান ৰাজ্যই আগুৰি আছে। ইণ্ডো ভূটান বৰ্ডাৰ, ঠিক তেনেকৈ বাংলাদেশ বৰ্ডাৰ আৰু বাকী চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ সীমা সমস্যাটো আছে। আজি এই সীমান্ত এলেকাত, বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰত যিবিলাক আমি আঁচনি লওঁ, এইবিলাক মূলতঃ ভাৰত চৰকাৰৰ আঁচনি। গতিকে ভাৰত চৰকাৰৰ পৰা পোৱা ধন সাপেক্ষে আমি তাত কেতবোৰ ব্যৱস্থা ল'ব পাৰোঁ। মাননীয় সদস্যগৰাকীয়ে যিকেইটা কথা ইয়াত উল্লেখ কৰিছে, এতিয়া অসম দৰ্শন আঁচনিৰ অধীনত আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। এতিয়া অসম দৰ্শন আঁচনিৰ অধীনত দৰঙা পিকনিক স্পট এইখিনি ঠিক কৰা হৈছে, বগামাটি পিকনিক স্পট এইবিলাক ঠিক কৰা হৈছে। এনেধৰণৰ বহুতবোৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু মাৰ্কেট শ্বেডো নিৰ্মাণ কৰা হৈছে BADP আঁচনিৰ অধীনত ইণ্ডো ভূটান এৰিয়াত। আৰু যিখিনি কথা মই ইয়াত যিখিনি লিষ্ট ছাবমিট কৰিছোঁ তেখেতে বিচৰা ধৰণে তাত বিস্তৃতভাৱে সন্নিৱিষ্ট আছে। আৰু কিবা থাকিলে আমি তেখেতৰ লগত আলোচনা কৰি আৰু অধিক আমি সেই অঞ্চলত কিবা কৰিব পাৰোঁ নেকি, তাৰ বাবে আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম। থেংক ইউ।